নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ফালৰ পৰা যাৰ হেডকোৱাৰ্টাৰ মালিগাঁও গুৱাহাটীত আছে বহুকেইটা এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এই ভেকেঞ্চিসমূহৰ অনলাইন আবেদন 20/7/2026 পৰা ষ্টাৰ্ট অলৰেডি হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট 19 আগষ্ট হয়। গতিকে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভেকেঞ্চিসমূহত 19 আগষ্টৰ আগত এপ্লাই কৰি ল'ব। সম্পূৰ্ণ নটিফিকেশ্যন যদি চাব বিচাৰে আমাৰ হোৱাটছএপ চেনেলত পাই যাব। হোৱাটছএপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আছে আৰু নতুবা আপোনালোকে যি NFR অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ যি অফিচিয়েল ৱেবছাইট তাতো গৈ আপোনালোকে এই ভেকেঞ্চিখনৰ বিষয়ে চাব পাৰিব। ইয়াত যদি কওঁ টোটেল 6777টা ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকৰ ইয়াত মোড অফ চিলেকশ্যনৰ কথা কৈছে। যেতিয়া আপোনালোকে এপ্লাই কৰিব তেতিয়া বিভিন্ন বিভাগত ভেকেঞ্চিসমূহ ওলাইছে, সেই বিভাগসমূহ চিলেক্ট কৰিব পাৰিব। ইয়াত আপোনালোকৰ যদি মেট্ৰিকত 50% আছে আৰু লগতে যদি ITI আপোনালোকে কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিবলৈ এলিজিবল হ'ব। আৰু লগতে যদিহে আপোনালোকৰ মেট্ৰিকত 50% আছে আৰু 12th ষ্টেণ্ডাৰ্ড সায়েন্সত কৰিছে তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চিত এপ্লাই কৰিবলৈ এলিজিবল হ'ব। আৰু লগতে আপোনালোকৰ যদি নৰ্মেল গ্ৰেজুৱেশ্যনো আছে বা ইঞ্জিনিয়াৰিং ডিগ্ৰীও আছে তেতিয়াহ'লেও ইয়াত বহুতো ভেকেঞ্চি ওলাইছে য'ত নেকি আপোনালোক এপ্লাই কৰিবলৈ এলিজিবল হ'ব। গতিকে গোটেইখিনি বিভাগতে আপোনালোকৰ ভেকেঞ্চি ওলাইছে। আপোনালোক য'ত এলিজিবল হয় ততে এপ্লাই কৰি দিব। ইয়াত আপোনালোকক মই ক'লোৱে 6777টা ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত আপোনালোকে আপোনালোকৰ কোৱালিফিকেশ্যনৰ ওপৰত বেছ কৰি পিনি য'ত এপ্লাই কৰিব পাৰে তাত এপ্লাই কৰি দিব। নটিফিকেশ্যনখন আমাৰ হোৱাটছএপ চেনেলত পাই যাব। বাকী কোনবিলাক ডিপাৰ্টমেণ্টত এই ভেকেঞ্চিবিলাক মুকলি হৈছে তাৰ কথা যদি কওঁ, মেকানিকেল ডিপাৰ্টমেণ্টত মুকলি হৈছে, ইলেক্ট্ৰিকেল, ইঞ্জিনিয়াৰিং আৰু S&T, পাৰ্চনেল, একাউণ্টছ, মেডিকেল, ষ্ট'ৰ্ছ এই গোটেইবিলাক ডিপাৰ্টমেণ্টতে ভেকেঞ্চি মুকলি হৈছে আৰু লেবৰেটৰিয়ান ভেকেঞ্চিও বহুতো মুকলি হৈছে। বয়সৰ সীমা যদি কথা কওঁ তেতিয়াহ'লে মিনিমাম বয়স 15 বছৰ আৰু মেক্সিমাম বয়স 24 বছৰ বুলি কৈছে। আৰু যিমানখিনি এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজত গোটেইখিনি আপোনালোকে পাব। বাকী ফিজবিলাকৰ কথা যদি কওঁ তেতিয়াহ'লে ইয়াত SC, ST, PWBD আৰু যিখিনি ওমেন হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে এপ্লাই কৰিবলৈ। আৰু বাকী যিমানখিনি কেণ্ডিডেট আছে OBC আৰু জেনেৰেল তেওঁলোকে 100 rupees পে' কৰিব লাগিব এপ্লিকেশ্যন ফিজ। আৰু জেনেৰেল বা OBC যিখিনি ওমেন হয় তেওঁলোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপুনি যদি এই ভেকেঞ্চিত এপ্লাই কৰিব বিচাৰে ইয়াৰ এপ্লিকেশ্যন কৰাৰ লিংক আৰু সম্পূৰ্ণ নটিফিকেশ্যনখন আমাৰ হোৱাটছএপ চেনেলত পাই যাব। আমাৰ হোৱাটছএপ চেনেলটো জইন কৰি ল'বলৈ নাপাহৰিব।